এইটো এটা পেন দেখোন এইটো এটা পেন কাৰোবাৰ চাগে হাগিব লাগিলে ৰাতিপুৱা সেইকাৰণে নদী পালে যাওক দে বাচিলে এনে কলেই গ'ল নে হাগিবলৈকে গ'ল হ'ল এই বৰ্তা এটা কাম কৰকচোন এই পেণ্টত কিবা আছে নেকি চাওকচোন আপুনি চাওক গৈ যাওক ৰহ মই চাইছোঁ চাওক আপুনি বয়সীয়াল মানুহ এই আপুনিয়ে চাই লওক বুজিছে কি ক'ত আছে দুটাকৈ পেণ্ট কিবা হ'লে কিন্তু মোৰ দায়িত্ব শুনাই দেই একো নহয় আপুনি মই হ'লে কৈ দিছোঁ মই আছোঁ কেনিবাহে সোমালো আপুনি বৰ্তমান মানুহ মাৰি দিব দেই এই দুখৰ মাজত আপুনি হাঁহি উঠাই দিয়ে চাওক একদম মোবাইলো আছে ফোন মোবাইল নে কি বুলি কৈছে চাওকচোন চাওক আৰু চাওক পাইছোঁ এখন ভোটাৰ হয়নে পাইছোঁ মই চিনি কিন্তু দেই কোন এই কাকতি ঘৰ যে থাকে ভাড়া কাকতি এইটো যে এইটো জিতেন বৰা চকুৱে নমনো নহয় ভালকৈ ওচৰৰ পৰা চাওক দেখিছে এই চকু দুটা মিলিছে সেইটোৱে হ'ব এই বৰ্তা এই ভয় থাক এই তাতো চাব লাগিব কিবা ওলাই নেকি ইয়াতো পইচা বৰ্তা বল ধৰক ধৰি লওক কিন্তু দেই একদম কেনেকুৱা পৰিবলৈ গ'লে এই হাৰ যোৰা দিব নোৱাৰি কিন্তু তাত চাই ল'ব লাগিব দেই বৰ্তা কাকতি কাকতি যে মাৰি তাত যে কৰে যে মালিকটো কাকতি মালিক আৰু ভাৰতীয় কিবা আছে ৰহস্য আছে কিন্তু বৰ্তা এইবিলাক বা পইমাল হ'ব যেন পাইছো দেই একো ধৰিব পৰা নাই বৰ্তা কিন্তু আহক আমি ইয়াৰ পৰা মানে পেণ্ট ভাড়াতীয়াৰ পেণ্ট আচৰিত নহয়নে ৰেডি কৰা বুলটো দিয়া জলদি এক্সিডেণ্ট এটা হৈছে মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চহৰৰ পৰা কিছু নিলগৰ 10 কিলোমিটাৰ নিলগৰ এই ডিপুতা নদীৰ পাৰত এই ডিপুতা নদীৰ পাৰতে আজি পুৱা উদ্ধাৰ হৈছে এই দুটা পেণ্ট মই কেমেৰা পাৰ্চন নৱদীপক অনুৰোধ জনাইছোঁ এই পেণ্টটো দেখুৱাবৰ কাৰণে নিউজ টেকৰ দৰ্শকসকলক এই দুটা পেণ্ট আজি ৰাতিপুৱাৰ পৰা এই ডিপুতা নদীৰ পাৰতেই আমাৰ উদ্ধাৰ হৈছে এই নৈৰ পাৰতে দুটাকৈ পেণ্ট পৰি আছে সেই পেণ্ট দুটা গৰাকীক ইতিমধ্যেলৈকে উদ্ধাৰ কৰিব পৰা নাই স্থানীয় প্ৰশাসন এতিয়ালৈকে আহি পোৱাহি নাই আমি নিউজ টেকৰ দৰ্শকসকলক আমি মাত্ৰ এইমাত্ৰ আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ আমাৰ স্থানীয় ৰাইজসকল ইয়াত উপস্থিত আছে স্থানীয় প্ৰশাসনৰ লোকসকল এতিয়ালৈকে যদিও উপস্থিত হোৱা নাই স্থানীয় আমাৰ প্ৰতিনিধি লোকসকল উপস্থিত আছে জাতীয় সংগঠনসকলো আমাৰ লগত উপস্থিত আছে এই দুজন ব্যক্তি হত্যা হৈছে নে আত্মহত্যা হৈছে নে অপহৰণ হৈছে এইটো এটা এতিয়া লাখটকীয়া প্ৰশ্ন আমাৰ এই সোণতলী গাঁওখনত এই অৰাজকতাৰ সৃষ্টি হৈছে এই অৰাজক এই পৰিস্থিতিটো ৰাতিপুৱাৰ পৰা আজি বিৰাজমান হৈ আছে তথাপি কিন্তু এই প্ৰশাসনৰ লোক এতিয়ালৈকে আমি উপস্থিত হোৱা নাই এই কেমেৰা পাৰ্চনক মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এতিয়ালৈকে সেই ব্যক্তিজন মৃত অৱস্থাত হৈছে নে জীৱিত অৱস্থাত আছে আমি জানিবলৈ সক্ষম হোৱা নাই গতিকে মই সমস্ত পৰিৱেশটো জানিবৰ বাবে আমি কেমেৰা পাৰ্চনক আমি প্ৰত্যেক কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ ইয়াত স্থানীয় ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে আমি তেওঁলোকৰ পৰা মত জানিব বিচাৰিম এই ব্যক্তিসকল কেতিয়াৰ পৰা নাই কি অৱস্থাত নাই হত্যা কৰিলে নে তেওঁলোকে আত্মহত্যা কৰিলে তেওঁলোকৰ পৰিয়ালৰ লোকসকল আমাৰ মাজত ইয়াত যদি উপস্থিত আছে আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম আহকচোন আমি তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ সামগ্ৰিক পৰিৱেশটোৰ বিষয়ে কি ঘটনাটো ঘটিছিলে সেইখিনি আমি জানিবলৈ চেষ্টা কৰোঁ
আমি এতিয়া আমাৰ মাজত বহুতখিনি ব্যক্তি উপস্থিত আছে, স্থানীয় ব্যক্তিসকল আছে, স্থানীয় আমাৰ সংগঠনৰ ব্যক্তিসকলো আমাৰ মাজত উপস্থিত আছে। আমি সকলোৰে পৰা জানিব বিচাৰিম সামগ্ৰিক পৰিস্থিতি কি আছে। আমাৰ মাজত বয়োজ্যেষ্ঠ কেইবাগৰাকী ব্যক্তি আছে, হয়তো কোনোবা প্ৰত্যক্ষদৰ্শী ইয়াৰ মাজত উপস্থিত আছে। আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম। আমাৰ স্থানীয় জাতীয় সংগঠনৰ ব্যক্তিসকল আমাৰ মাজত আহি উপস্থিত হৈছে, আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম এইটো প্ৰকৃততে হত্যা হৈছে নে আত্মহত্যা হৈছে। কালি ৰাতিৰ পৰা দুজনকৈ ডেকা ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হৈছে, নিখোজ হৈছে। এতিয়ালৈকে কোনো স্থানীয় প্ৰশাসনৰ লোকসকল আহি নাই। গতিকে এইটো সকলো ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। আমি আপোনালোকৰ পৰা জানিব বিচাৰিম এই বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ পৰা, হয়তো তেখেতে এই ঘটনাটোৰ সমগ্ৰ ঘটনাখিনি গম পাব। গতিকে আপুনি ক'ব নেকি দুআষাৰ এই বিষয়ে? কওকচোন খুৰা, কি হৈছিলে ঘটনাটো? মই ক'ব লাগিব? হয়, আপুনি কওকচোন, আপুনি কি ঘটনাটো কেনেকৈ হ'ল, কেনেকৈ আপুনি আহি উপস্থিত হৈছিলে জেগাখিনিত? না আপুনি কৈ যাওক, আপুনি ক'লেই হ'ল। হয় মই ক'ব লাগিব? হয় হয় হয়, কওকচোন। আপুনি কৈ যাওক। ৰ'বাহে, মই তাৰমানে ৰাতিপুৱাই জাল মাৰিবলৈ আহিলোঁ, বোলো মাছ দুটামান পাওঁ নেকি। মই আকৌ মাছ নহ'লে ভাত খাব নোৱাৰোঁ, সুদা ভাত খাবই নোৱাৰোঁ, বুজিছা নাই? ৰ'বা তোমালোকে ল'ৰাবিলাক বৰ অধৈৰ্য আমাৰ বুঢ়া মানুহবিলাক অকণমান লাহে ধীৰে ক'বা। মাছকেইটা ল'বলৈ আহিলোঁ, পালোঁ কেইটামান, বুজিছা নাই? আচল কথা আচল কথা বুলি কওঁতে মানে ৰাতিপুৱা আহোঁতে জাল মাৰিবলৈ আহোঁতে দেখিলোঁ পেণ্ট দুটা সৌকেইটা পৰি আছে নহয়, সেইকেইটা পৰি আছে। মই বোলো কোনোবা চাগে খোজ কৰিবলৈ আহিলে চাগে, ৰাতিপুৱা লাগিল আৰু। ব্ৰেকিং নিউজ, এই ৰাতিপুৱা তেখেতে জাল মাৰিবলৈ আহি এই ট্ৰেইনকেইটা প্ৰত্যক্ষ কৰিছিলে, বাকীখিনি তাৰপিছত কি হৈছিলে এইটো কওক? কি ব্ৰেকিং ব্ৰেকিংটো কি? আপুনি তাৰপিছত কি হ'ল ঘটনাটোখিনি কওক। ঘটনাটো মানে মই পেণ্টকেইটা দেখিলোঁ, তাৰপৰা মই এইফালে জাল মাৰিবলৈ নামি গ'লোঁ আৰু পথাৰ। তাৰপিছত ঘূৰি আহি মই 2 ঘণ্টাৰ পিছত যেতিয়া আহোঁ, তাতে জাল চাল মাৰি মই মোৰ আকৌ খোজ কঢ়াটো সৰুৰে পৰা মানে ল'ৰালি কালৰ পৰা, বুজিছানে? নদী পাৰত মানে খোজ কঢ়াটো বৰ চখ মানে, বুজিছানে? গ'লোঁ তাতে কৰিলোঁ মেলিলোঁ, আহিলোঁ, দেখিছোঁ পেণ্টকেইটা আকৌ পৰিয়ে আছে। তেখেতে মানে ৰাতিপুৱা 2 ঘণ্টা আমাৰ পৰা ধৰি সেই পেণ্ট দুটা ইয়াত পৰি থকাই পৰিলক্ষিত হৈছে। আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত আছে, আমি তেখেতৰ পৰাও জানিব বিচাৰিম আপুনি এই সমগ্ৰ ঘটনাটো কি বুলি ভাবে? এনেই কথাটো এটা বুজিবলৈতো একো নাই। মই আহি আছোঁ তাৰ পৰা, আহি মেলি সেইকেইটা পালোঁ দুটা পেণ্ট দুটাতে তাকে চাবলৈ দিলোঁ, তাত 2খন ভোটা আইডি পালোঁ। এখন আপোনাৰ এই আমাৰ গাঁৱৰে কাকতি বুলি কয়, এই মাৰুতি গাঁৱত কৰে। কাকতি মানে আমাৰ গাঁৱৰে জয়ন্ত কাকতি। এজন জয়ন্ত কাকতি বুলি আমি অনুমান কৰিব পাৰিছোঁ। আৰু এখন তেখেতৰ ঘৰতে ভাড়া থাকে, বৰা, জিতেন বৰা, 2জনৰে পালোঁ। বাকীটো এইবিলাক আৰু আমি একো নাজানো। আপুনি এই সমগ্ৰ ঘটনাটো এই জিতেন বৰা আৰু এই কি ক'লে আপুনি? জয়ন্ত কাকতি এই সমগ্ৰ ঘটনাটো তেওঁলোকৰ মাজত কিবা বাদ বিবাদ হৈছিলে নেকি? হত্যা, অপহৰণ কিবা এনেকুৱা জাতীয় বা কোনোবা সংগঠনে তেওঁলোকক কিবা দাবী ধমকি দিছিলে নেকি? আপুনি সেই বিষয়ে কিবা গম পায় নেকি? সেইবিলাকতো আমি একো নাজানো বাৰু। গৰু কুটি দি পেলাই অফিচলৈ যোৱা মানুহ, তাতে পেণ্ট দুটা পালোঁ, চালোঁ। সেই 2জন মানুহৰ আৰু কাৰ্ড 2খন। আপুনি সেই 2জন ব্যক্তিৰ মাজত কিবা পাৰিবাৰিক সংঘাত, কিবা ভাড়া দিয়া লৈ পেলাই তেনেকুৱা ধৰণৰ কিবা প্ৰত্যক্ষ কৰিছিলে নেকি? নাজানো, কি বুলি কয়, বৰা বোলাটো অকণমান দিয়ে, এইটো দিয়ে তাৰমানে। বাকী তাৰ দুয়োটা যদি কিবা লাগিছে নাজানো আৰু। হয়তো এই প্ৰত্যক্ষদৰ্শীজনৰ মতে আমি অনুমান কৰিব পাৰিছোঁ তেওঁলোকৰ মাজত হয়তো পাৰিবাৰিক কিবা সংঘাতৰ সৃষ্টি হ'ব পাৰে। সেই সংঘাতৰ বাবে হয়তো 2জনে ইয়াত আহি কিবা এটা ঘটনা ঘটিব পাৰে, বা আত্মহত্যা হ'ব পাৰে, বা কোনোবা সংগঠনৰ লোকেও তেওঁলোকক লৈ যাব পাৰে। গতিকে আমি বাকী আমাৰ মাজত উপস্থিত আছে জাতীয় সংগঠনৰ ব্যক্তিসকল, আমি তেওঁলোকৰ পৰাও জানিব চেষ্টা কৰিম। আমাৰ মাজত জাতীয় সংগঠনৰ এজন ব্যক্তি উপস্থিত আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ। মই অলপ পাছত কৰি আছোঁ, মই ঘটনাতে আছোঁ। আপোনালোকে ঠিক আছে দাদা, জাতীয় সংগঠনৰ কৰ্মকৰ্তা হিচাপে আপোনাৰ এই ঘটনা সন্দৰ্ভত কি ক'বলগীয়া আছে? মোৰ ক'বলগীয়া আছে, প্ৰথমতে আপোনালোক মিডিয়া এতিয়া ইয়াৰ এই পৰিস্থিতি, এই ঘটনালৈ অহাৰ বাবে আমি অশেষ ধন্যবাদ দিছোঁ। কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনৰ কোনো ব্যক্তি এতিয়ালৈকে আহি পোৱাহি নাই। আজি 2 ঘণ্টা 3 ঘণ্টা, হয়তো কালি ৰাতিৰে পৰা এই 2জন ব্যক্তি এতিয়ালৈকে নাই। কিন্তু কোনো ধৰণৰ পুলিচৰ প্ৰশাসনৰ কোনো ধৰণৰ এতিয়ালৈকে মানুহ আহি আমাৰ ইয়াত পোৱাহি নাই। 2জনকৈ মানুহ যোৱাকালি ৰাতিৰে পৰা নিখোজ হৈ আছে। বৰ্তমানলৈকে কোনো পুলিচ প্ৰশাসনৰ মানুহ আহি এই ঘটনাত কোনো ধৰণৰ আগবঢ়োৱা নাই। আমি আপোনালোকৰ এই নিউজ টেষ্ট চেনেলৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে আমাক 2 ঘণ্টাৰ ভিতৰত এই মানুহ 2জনৰ নিখোজ মানুহ 2জনক দিব নোৱাৰে, তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লাগিলে আমি পথ অৱৰোধ কৰিম। ধন্যবাদ।
হয় নিশ্চয়কৈ ক'ব লাগিব পৰিস্থিতি ক্ৰমান্বয়ে জটিলৰ পৰা জটিলতৰলৈ আহি গৈছে এতিয়ালৈকে আমাৰ কোনো প্ৰশাসনৰ লোকসকল আহি পোৱা নাই গতিকে আমাৰ স্থানীয় প্ৰশাসনৰ লোকসকল ইতিমধ্যে আহি নাপাওঁ ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে আৰু এই দুজন ব্যক্তি এতিয়ালৈকে যিহেতু আমাৰ মাজত আহি উপস্থিত হোৱা নাই তেওঁলোকৰ কোনো সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাইজসকলে গতিকে আমি এই পৰিস্থিতিটো আৰু যাতে জটিল হৈ নাযায় তাৰ বাবে আমি সমগ্ৰ পৰিৱেশটো আকৌ আমি দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ মই কেমেৰা পাৰ্চন কুলদীপক পুনৰবাৰ এই সমগ্ৰ পৰিৱেশটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত ইতিমধ্যে আমি দেখিছোঁ দুগৰাকী মহিলা আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম এই পৰিৱেশটোৰ লগত তেওঁলোকৰ এই ঘটনাটোৰ লগত তেওঁলোকৰ কিবা সামঞ্জস্য আছে নেকি হয়তো কিবা সামঞ্জস্য আছে কাৰণ তেওঁলোক ইতিমধ্যে দৌৰি পেলাই অহা আমি প্ৰত্যক্ষ কৰিছোঁ আমি দুগৰাকীকৈ মহিলা এইফালে দৌৰি অহা প্ৰত্যক্ষ কৰিছোঁ আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আমাৰ মাজত দুগৰাকী মহিলা উপস্থিত হৈছে আমি এই ঘটনাটোৰ লগত তেওঁলোকৰ কিবা সম্পৰ্ক আছে নেকি জানিব বিচাৰিম আপোনাৰ কিবা সম্পৰ্ক আছে নেকি কালি ৰাতিপুৱা মোৰ মানুহজন ঘৰত নাই আপোনাৰ মানুহজনৰ নামটো জয়ন্ত কাকতি এয়া জয়ন্ত কাকতিৰ মিছেছ তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আপোনাৰ কিবা সম্পৰ্ক আছে মোৰ মানুহজনো কালি এপা নাই আপোনাৰ মানুহজনৰ নাম জিতেন বৰা জিতেন বৰা এই ব্যক্তিজনৰ নাম জিতেন বৰাৰ পত্নী আমাৰ মাজত আহি উপস্থিত হৈছে আৰু এয়া জয়ন্ত কাকতিৰ মিছেছ আমাৰ মাজত উপস্থিত হৈছে তেওঁলোকৰ পৰা আমি সবিশেষ ঘটনাটো জানিব বিচাৰিম আচলতে কিমান সময় পৰা তেওঁলোক নাই কালি সন্ধিয়া পৰা এই আপোনাৰ বৰাৰ লগত বিয়া খাবলৈ ওলাই গৈছিলে বিয়া খাবলৈ ওলাই গৈছিলে তেওঁলোক বিয়া খাবলৈ ওলাই যোৱাৰ সময়ৰ পৰাই নিখোজ হৈ আছে কিবা আপোনালোকৰ সেই দুইগৰাকী ব্যক্তিৰ মাজত কিবা লৈ পেলাই ভাড়া লৈ পেলাই কিবা সংঘাত আছিল নেকি আপুনি কিবা ক'ব নেকি বাৰু তেনেকুৱা বিশেষ নাছিলে কি হৈছে কি কথা এতিয়ালৈকে আমি গম পোৱা নাই তেওঁলোকে বিয়া খাবলৈ গ'ল এতিয়ালৈকে আহি পোৱাহি নাই কি হৈছে এতিয়া পেনটো কথা কোনোবা সংগঠনৰ পৰা কোনোবা সংগঠনৰ ব্যক্তিয়ে কিবা ফোন কৰিছিল নেকি কি কথা কয় হে সংগঠনৰ পৰা ভাবুকি আহিলে পেনকেইটা ইয়াতে খুলি থৈ যাব নেকি লেংটা কৰি নিব নেকি আপুনি এনে কিবা আপোনালোকৰ দুজনৰ মাজত কিবা পাৰিবাৰিক সংঘাত হৈছিল নেকি একো নাই আমাৰ ভাল সম্পৰ্ক আমি তেওঁ ভাড়া চাৰা দিয়া নাই তেনেকুৱা একো বিশেষ নাই কালি তেওঁলোকক ফোন কৰি পেলাই দুইজন সন্ধিয়া বিয়া খাবলৈ ওলাই গৈছে তাৰ পৰা আজি লক্ষী এতিয়ালৈকে আপোনালোকৰ এনে বিয়া হোৱা কিমান কেতিয়াৰ পৰা আপুনি সেই জিতেন বৰাক জানে কেতিয়াৰ পৰা জানে আপোনালোকৰ মাজত কিবা সংঘাত আছিলে নেকি পাৰিবাৰিক সংঘাত একো নাছিলে বহুত ভাল আছিলে তেওঁৰ লগত আপোনালোকে ধৰক প্ৰেম প্ৰীতি কৰি বিয়া হৈছিলে নহয় ইমান পৰা আপোনালোকে এই সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰিলে এই ঘটনাটো আৰু অগ্ৰগতি লাভ কৰিলে আপোনালোকক আমি আৰু দেখুৱাবলৈ সক্ষম হ'ম মতা মানুহ নোহোৱা ঘৰলৈ যাওঁ হে আণ্ডাৰ পেণ্ট পিন্ধি যাওঁ ক'ত ক'লি এতিয়া এই হাৰামি কুকুৰৰ পোৱালি হ'ল কেলা ফালি পেলালো হয় আজি লগ পোৱা হয় চিনি পোৱা নাই দিনত হ'লে ভদ্ৰলো ৰাতি হ'লে আণ্ডাৰ পেণ্ট পিন্ধি মানুহৰ ঘৰত সোমাবলৈ যাওঁ হে আজি চালা তহঁতক পাই পেলাম আজি চিনি পোৱা নাই আণ্ডাৰ পেণ্ট পিন্ধি যাওঁ ক'ত ক'লি এতিয়া আৰু এগৰাকী ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে দাদা আপুনি কিবা আণ্ডাৰ পেণ্ট লং পেণ্টৰ কথা কিবা কৈ আছিলে আপুনি এই ঘটনাটোৰ লগত কিবা জড়িত হৈ আছে নেকি কিবা গম পায় নেকি কি কথা ক'ব আহিছা হে কিনো এইটো নিউজ চেক এখন ফাদিল কৰি আছো চিনি পোৱা নাই চব ফাদিল কৰি আছো কি ফাদিল কৰিম নিজৰ মতাক চম্ভালিব নোৱাৰ হে ৰাতি মই পাব লাগিছিলে একদম জেগাত পিহজুলিকে লগাই দিলো হয় মোৰ মই কি ওপৰত নজৰ দিয়ে মুখ চম্ভালি কথা কব তই মুখ চম্ভালি কথা কবি মই কৈ দিছো তই আকৌ কিয় আহিলি আপুনি ৰ'ব আপোনালোকৰ মানুহ দুটা ৰাতি আণ্ডাৰ পেণ্ট পিন্ধি আমাৰ পদূলিত ৰখি আছিলে তাকে দেখি মোক এই মানুহজনে ৰাতিটো কোবাইছে একাল দেখিছে কি কৰি দিছে আপোনালোকৰ পদূলি ৰাতি কালিতো বিয়া খাবলৈ গৈছিলে আণ্ডাৰ পেণ্ট পিন্ধি পদূলি ৰৈ আছিলে ৰকৈ পিছে শিয়াল খেদা দিলো পোৱা হয় তাতে একদম গুৰলা গুৰলিকৈ পিটিলো হয় চালি হে হৰি এয়া মই কি শুনিছো মোৰ মানুহটো চৰিত্ৰ ইমান বেয়া বুলি মই সপোনতো ভবা নাছিলো আপোনাৰজনৰ লগত থাকি মোৰজন বেয়া হ'ল মই জানো নহয় আপোনাৰজন বেয়া বুলি যিহে প্ৰেম চাৱনি মোলে মাৰে কি কৈছা একটা পাত চৰে মাৰে পাৰিবি মাৰচোন মাৰ ঐ চুপ মোৰ মানুহটো যেতিয়া বাহিৰত বহি থাকে তোৰ কাপোৰ মেলা যি কোব যি লচক পচক খোজ একেবাৰে মোবাইলত কি কৰি থাকা মই নাজানো বুলি হাত নিদিবি একে তোৰ
তোক মই আজি সঁচাকে একেবাৰে তই মানে তই আজি ভাড়া ঘৰৰ পৰা ওলাব লাগিব তোৰহে ভাড়া ঘৰ আছে তই বলচোন আজি ৰাম কি কৰিছে এইবিলাক ইছ ৰাম নাপায় নহয় কাজিয়া নাপায় ৰ'বা নাপায় নহয় এইবিলাক কাজিয়া কৰিব ইছ ৰাম এইকেইটা কোন কি পিন্ধি আহিছে খেয়া হেৰা হেৰা আমি সেই জংঘলখিনিৰ পৰা দেখি আছিলো কি হৈছে কি নাই আৰে ভাই আমি মানুহকেইটাতো জীয়াই আছো ন হেৰা তুমিনো ইমান কিয় সন্দেহ কৰি আছা তুমিতো অন্ততঃ মোক জানা মোক চিনি পোৱা আমি যে জীয়াই আছো সেইটোৱে ভাল বুলি ভাবাচোন আপোনালোকৰ এনেকুৱা অৱস্থা কেনেকে হ'ল এয়া কি পিন্ধিছে কওকচোন কওক কোনে কৈছিলে ৰাতিটো কি পিন্ধিছে এইবিলাক কাকতিদা মই আৰু নোৱাৰিছো বুজাবলৈ আপুনিয়ে বুজাওক মই নোৱাৰো আৰু দেই উহ ৰাম কেনেকে বুজাও হৰা শুনা তেতিয়াহ'লে পৰা এই মেহাৰ ছোৱালী বিয়ালৈ নোযোৱা আজি ৰিচিপশ্যন নহয় জানো যাব জানো কি যাব জানো দুইজন মানুহে আহি মাতি গৈছে নগলে ভাল কথা হ'ব নেকি মানে যাবই মানে শুনা 8টা বজাত ৰেডি হ'বা আৰু এই পাৰিলে মানুহজনীক লগত লৈ ল'বা হ'ব দিয়ক তেতিয়াহ'লে আপুনি কৈছে এতিয়া 8টা বজাত মই আপোনাক এটা কল কৰিম অ'কে দিয়া আহিলা মিটিং হ'ল হ'ল পিছে 8টা বজাত তুমি ক'লৈ যোৱা ন কিয় আজি মেহাৰ ছোৱালীৰ ৰিচিপশ্যন নহয় জানো তালৈকে যাম বুলি ভাবিছো তুমি যাবা নেকি আমাৰনো ক'ত সেয়া ভাগ্য ল'ৰা অনলাইন ক্লাছ আছে নহয় আৰু ছোৱালীয়ে প্ৰজেক্টৰ কাম লৈ পেলাই দুপৰীয়াৰ পৰা খেনখেনাই আছে তুমি বিয়াখন খাই আহিবা কোন যাব পিছে এই আমাৰ ভাড়া ঘৰৰ পৰাকে কৈছো ঠিক আছে তুমি তেতিয়াহ'লে যোৱা আমি তিনিটাই কিবা এটা বনাই খাম আৰু ঠিক আছে গৰমী শুনাচোন কওক এই চাহ একাপ দিবচোন হ'ব মানসী ভাত বনাই থোৱা আছে তুমি ভাতটো খাই পেলাই শুই যাবা মোৰ কাৰণে ৰখিব নালাগে মোৰ অকণ দেৰি হ'ব পাৰে যোৱা চাবা কিন্তু বেলেগ বস্তু খাই নাহিবা হ'ব দিয়া দৰ্জা খুলি নিদিবা হ'ব দিয়া কাকতিদা ৰখি আছে হে ইমান দেৰি কৰে নেকি তোমাৰ কাৰণে ইমান টাইম ৰৈ আছো হ'ব দিয়ক গাড়ীখনকে লৈ যাওঁ বলক এই এইকণ গাঁৱলৈ গ'লে গাড়ীখন লাগে নেকি খোজকাঢ়ি যাওঁ কেইটামান বেছি খাব পাৰিম ব'লা এই এমভৰ পানী চান নাহে আছে কাকতিদা আনিছা এই শুনা তুমি 500 মই 500 ভৰাই একেবাৰে দি হৈ যাওঁ না আজিকালি পেটত নালাগে নহয় বুজিছা নাই সেই এমভলপতে কাম চলি যাব মই হাফ এটা বঢ়িয়া ব'লা খুৰাই কিন্তু বিয়াখনতো বাহাদুৰ বিয়া পাতিলে দেই বা কি যে খোৱা না ছাগলী মাংস মাছ লোকেল চিকেন হাঁহৰ মাংস আকৌ ডিংডেলনো কি কাৰণে দিব লাগে তুমি নাখালা নেকি খালোঁ খাব লাগে সেই পালে খাব লাগে কিন্তু মছলা তেল যে বৰ বেছি হ'ল যে হয় সেই মোৰ দেখোন পেটটো একে পাক মাৰি ধৰিছে মোৰো মই ৰখিব পৰা নাই মই তুমি ক'লাহে মই ৰখিব পৰা নাই ময়ো নাই শুনা সেইকণে নদীখন আছে ব'লক আজিহে গম পালো ঐ থকাৰ সমান যে সুখ নাই সেই পেণ্টটো কি হ'ল ঐ পেণ্টটোতো ইয়াতে থৈ গৈছিলোঁ মোবাইলটো মাছে মোবাইলটো পেণ্টতে আহিল মদ খাই লৈ পেলাই এখন খেলি মেলি খান কৰি থাকক ইমান জোৰছে লাগিছে ৰখিব পৰা নাই পেণ্টটো ক'ত থলো
চোৰা সেই এতিয়া কেনেকৈ যাবা সেই এই বৌলক ৰাতিপুৱা আহি বিচাৰিম এই মান সন্মান চব যাব এনেও ঘৰত খুলিবই লাগিব মৰ্ণিং আহি বিচাৰিম বৌলক এনেও ঘৰত আহিব অ' কাকতিদা হা শুনকচোন এই মনে মনে আহি থাকে হে শুনক 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 এই ৰখকচোন সৰুখন গাড়ী দেখিছে নে আহি আছে তাতেনো কি হ'ল এই চাওকচোন আমাৰ অৱস্থাটো কি হৈ আছে অঁ হয়তো আমাক দেখোন এনেকৈ দেখিলে চিনি পাই যাব হেই হা এই পাগল পানী খোপা খায়ে তোমাৰ এগতি পৰা পৰা গাড়ীখন গ'ল নাই বাৰু গ'ল গ'ল কাকতিদা ইছ ৰাম, কি যে গতি আজি অ' ব'লক কাকতিদা ব'লক ব'লা 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 এইকেইটা দেখোন মোৰ ঘৰৰ পৰা ওলাই গ'ল কোন এইকেইটা আণ্ডাৰ পেণ্ট পিন্ধি কথাটো কি হা ঐ আছনে ঐ শুনিছনে শুনিছনে তই কি কৰি আছ হা দুটা মানুহ মোৰ ঘৰৰ পৰা ওলাই গৈছে কথাটো কি এই শুনিছনে উঠ কি হ'লনো কিয় ইমান চিঞৰি আছে কি হ'ল কিয় ইমান চিঞৰিছ দুটা মতাৰ ভিতৰত সোমাই থৈছ তোক আজি মই বাই পেলাম আজি চিনি পোৱা নাই তই আজি ওলাই এফালে ওলাই ওলাই আপুনি ওলাই ওলাই চিনি পোৱা নাই ওলাই এফালে ওলাই ওলাই আপুনি কৈছে বাহিৰলৈ ওলাই বাহিৰলৈ ওলাই এফালে এফালে দুটা আজিবলৈ আহিছ দুটা মতা সোমাই লৈছ ভিতৰত হা তাৰ পাছত কি হ'ল কওঁ শুনা গাড়ীখনৰ পোহৰৰ পৰা বাচিবলৈ বাপধন নামৰ মানুহ কাটি জেল খোৱাটোৰ ঘৰত ভুলতে গৈ সোমালোগৈ তাৰপিছত সি আমাক চকা মকা কৰি দেখি পিছে পিছে খেদি আহিল কোনো ৰকম স্কুল ঘৰত সোমাই দুয়োটাই অভংটোৰ হাতৰ পৰা গোটেই ৰাতি তাতে পৰি থাকি প্ৰাণটো বচালোঁ তাৰপিছত স্কুলতে পৰি থকা বেনাৰ দুখন পিন্ধি আহি ইমান পৰা আপোনালোকে এই সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰিলে কেমেৰা পাৰ্চন কুলদীপৰ সৈতে মই বিপ্লৱ শৰ্মা নিউজ ট্ৰেক অসম আপোনালোকে চাই থাকিব নিউজ ট্ৰেক অসম ধন্যবাদ